ৰাতিপুৱা উঠিয়ে হাঁহি মুখেৰে ভিডিঅ' বনাবলৈ লৈছোঁ যদিও মনটো বহুত বেয়া, কাৰণ কাইলৈ ৰাতিপুৱাই চাব লাগিব মই হোষ্টেললৈ। আহিছিলোঁহে মাত্ৰ, আকৌ যাব হ'লে। সেয়েহে ভাবিলোঁ আজি গাঁৱৰ নামঘৰকে যাওঁ এপাক। আৰু এনেদৰে হাঁহি ধেমালি কৰি আহি আমি পালোঁ আমাৰ গাঁৱৰ নামঘৰটো। নামঘৰত আহি আমি প্ৰসাদ ল'লোঁ আৰু ঘৰলৈ আহিয়ে মই লাগিলোঁ ৰিলছ বনোৱা। আপোনালোকে যদি মোৰ ৰিলছসমূহ চাব বিচাৰে তে মোৰ ওপৰত দিয়া ইনষ্টা আইডিটোত গৈ চাব পাৰিব। এনেতে মাজতে আহি পালে এটা পাৰ্চেল, আৰু পাৰ্চেলটো থ'বলৈ গৈ দেখিলোঁ মায়ে ইয়াত মাছ ভাজি আছে। সেয়েহে এপিচ মাছ চুৰি কৰি আনি বাহিৰত খাবলৈ ল'লোঁ। এনেদৰে গৰম গৰম মাছ ভজা খাই কোনে কোনে ভাল পায় জনাবচোন। মোৰ ফালে বহুত প্ৰিয়। তে আজিলৈ আহিছোঁ, বাই বাই।